ক্ৰিয়েটিভ হল ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত পঢ়িম পঞ্চম শ্ৰেণীৰ 6 নম্বৰ লেসন দ্য জয় অফ লিভিং, জীয়াই থকাৰ আনন্দ। ৰিড দ্য ফলোইং, তলৰ পাঠটো পঢ়া। উই অল লাভ গেমছ এণ্ড স্পৰ্ট, আমি সকলোৱে খেল ভাল পাওঁ। উই ৱাচ দেম ইন দ্য ফিল্ড, ইন দ্য ট্ৰেকছ এণ্ড ইন দ্য টেলিভিজন স্পৰ্টছ প্ৰগ্ৰামছ, আমি পথাৰত ট্ৰেকত আৰু দূৰদৰ্শনৰ খেল সম্প্ৰচাৰণত খেল চাওঁ। These are some of the expressions that you may have heard. এবোৰ কিছুমান প্ৰকাশ যিবোৰ হয়তো তোমালোকে শুনিছা। A. With the last bit of strength, Smita ran to the finish line. অন্তিমকণ শক্তিৰে স্মিতাই শেষ ৰেখালৈ দৌৰি গৈছিল। B. Throw the ring to her. ৰিংটো তাইলৈ দলিয়াই দিয়া। C. She hit the ball over the net. তাই বলটো জালৰ ওপৰেদি মাৰি পঠিয়াইছে। Read the following story about a boy named Tarun. তৰুণ নামৰ ল'ৰাজনৰ বিষয়ে তলত দিয়া গল্পটো পঢ়া। Tarun slowly took his football boots off. তৰুণে লাহেকৈ ফুটবল খেলৰ জোতাযোৰ খুলুকালে। He was thinking of the next day's match. সি পিছদিনাৰ খেলখনৰ কথা ভাবি আছিল। The inter-school matches were going on. আন্তঃস্কুলৰ খেলবোৰ চলি আছিল। Tarun's team had practiced well. তৰুণৰ দলটোৱে ভালকৈ অনুশীলন কৰিছিল। He was going to make sure he played well. সি নিশ্চিত কৰিব খুজিছিল যে সি ভাল খেলিব। He would be playing for Team A against Team B of the neighboring school. চুবুৰীয়া স্কুলৰ বি দলৰ বিৰুদ্ধে সি এ দলৰ লগত খেলিব। He thought tomorrow's match will be the most important one for Team A. সি ভাবিছিল কাইলৈৰ খেলখন এ দলৰ বাবে বৰ গুৰুত্বপূৰ্ণ হ'ব। On the following day at 3 p.m., Tarun and his team went to the football ground. পিছদিনা আবেলি 3 বজাত তৰুণ আৰু তাৰ দল ফুটবল খেলপথাৰলৈ গ'ল। Team B was already there. বি দল ইতিমধ্যে আহি পাইছে। Their players look confident. সিহঁতৰ খেলুৱৈসকল আত্মবিশ্বাসী দেখা গ'ল। The players of the two teams shook hands. দুয়ো দলৰ খেলুৱৈসকলে হাত মিলালে। The referee tossed a 1 rupee coin and Team B won the toss. ৰেফাৰীয়ে এটা এটকীয়া মুদ্ৰা টছ কৰিলে আৰু বি দল টছত জিকিল। With a kick off by Team B, the match started. বি দলে বল মাৰি খেলখন আৰম্ভ কৰিলে। It was tougher than what Tarun had imagined. তৰুণে ভবাতকৈ খেলখন কঠিন আছিল। Team B knew that Tarun was best player of Team A. বি দলে জানে যে তৰুণ এ দলৰ শ্ৰেষ্ঠ খেলুৱৈ। The players of Team B targeted him from the beginning. বি দলৰ খেলুৱৈসকলে তৰুণক আৰম্ভণিৰ পৰাই লক্ষ্য কৰি লৈছে। They were always around him and stopped him from kicking the ball by force. সিহঁত চাৰিওফালে থাকি তাক বাধা দিবলৈ ধৰিলে যাতে সি বলেৰে বল মাৰি পঠাব নোৱাৰে। He was pushed to the ground several times. তাক কেইবাবাৰো ঠেলি মাটিত পেলালে। The game was getting rough. খেলখন মাৰ্জিত হ'বলৈ ধৰিলে। In the second half, the referee had a tough time controlling Team B. দ্বিতীয় অৰ্ধত ৰেফাৰীয়ে বি দলক নিয়ন্ত্ৰণ কৰাত বৰ টান পালে। Tarun thought, I must act fast to score a goal. তৰুণে ভাবিলে যে মই দ্ৰুত গতিত এটা গোল মাৰিব লাগিব। The time is running out. সময় গৈ আছে। If this continues, we shall lose the match. যদি এনেকৈ চলি থাকে আমি হাৰিব লাগিব। He ran very fast and reached the ball. সি বৰ বেগাই বল ধৰিলে। The field was clear now. খেলপথাৰ বৰ পৰিষ্কাৰ আছিল।
It was going to be a sure shot. এইটো নিশ্চিতভাৱে গোল হ'ব ওলাইছিল। But suddenly তৰুণ stopped. কিন্তু হঠাৎ তৰুণে ৰৈ গ'ল। He did not kick the ball. He বলটো মাৰি নপঠালে। Both the team were surprised. দুইটা দল আচৰিত হ'ল। তৰুণ saw that the referee had not noticed the goalkeeper of Team B lying injured near the goal post. তৰুণে দেখিলে যে বি দলৰ গোলৰক্ষক আহত হৈ থকা ৰেফাৰীয়ে দেখা নাই। তৰুণ signaled to the referee. তৰুণে ৰেফাৰীক সংকেত দিলে। The referee blew the whistle and stopped the game. ৰেফাৰীয়ে হুইসেল বজাই খেলখন বন্ধ কৰিলে। তৰুণ's team members were angry. তৰুণৰ দলৰ সদস্যই খং প্ৰকাশ কৰিলে। Why did not তৰুণ kick the ball? তৰুণে বলটো কিয় মাৰি নপঠালে? It was going to be a sure goal. এইটো নিশ্চিতভাৱে গোল হ'লহেঁতেন। But referee told the boys. কিন্তু ৰেফাৰীয়ে ল'ৰাকেইজনক ক'লে, What তৰুণ did was quite right. তৰুণে যি কৰিছে সেইটো সম্পূৰ্ণ সঠিক। তৰুণ's action seemed to touch the hearts of Team B. তৰুণৰ কাৰ্যই বি দলৰ হিয়া স্পৰ্শ কৰিছিল। In the remaining matches, the player of Team B were very polite to him. পৰৱৰ্তী খেলবোৰত বি দলৰ খেলুৱৈসকল তৰুণৰ প্ৰতি নম্ৰ আচৰণ কৰিছিল। Everyone realized that football is not only about scoring goals. সকলোৱে উপলব্ধি কৰিছিল যে ফুটবল কেৱল গোল দিবলৈ নহয়। There is much more to it that provides the joy of living. ইয়াত বহুতো আছে যিয়ে আমাক জীয়াই থকাৰ আনন্দ দিয়ে। আশা কৰিছো তোমালোকে গল্পটি সুন্দৰকৈ বুজি পালা। তোমালোকৰ সহায়ৰ বাবে মই এই গল্পটিৰ অনুবাদ কাষত কৰি দিছো। তোমালোকে ভিডিঅটো আকৌ এবাৰ চাই অসমীয়াৰ অনুবাদটি পঢ়িব পাৰিবা। আৰু এই পাঠৰ এক্টিভিটিজ অৰ্থাৎ প্ৰশ্ন উত্তৰবোৰ মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। মোৰ চেনেলৰ পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টি চাই ভাল পাইছে যদি ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক।